নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। সমগ্ৰ দেশৰ লগতে অসমতো পুৰণি পেঞ্চন ব্যৱস্থাৰ ঢৌৱে বাৰুকৈয়ে জোকাৰি আহিছে। NPSৰ দৰে অনিশ্চিত পেঞ্চন আঁচনিৰ কবলত পৰি বহু কৰ্মচাৰীয়ে আজি জীয়াই থকাৰ সংগ্ৰামখনত হাবুডাবু খাই বাৰে বাৰে আশাৰে চৰকাৰৰ মুখলৈ চাই আছে, কেতিয়ানো OPS প্ৰৱৰ্তন হ'ব। কিন্তু হ'ব জানো OPS প্ৰৱৰ্তন? যদি নহয় তেন্তে বিশেষকৈ 2013 বা তাৰ পাছত প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকলৰ অৱস্থা কি হ'ব পাৰিব? এনে কিছু আশা নিৰাশাৰ কথাকে আলোচনা কৰাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যোৱা কিছুদিন ধৰি মোৰ এই চেনেলটোত বিশেষকৈ 2013 বা তাৰ পাছত প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন অৱস্থা তথা পেঞ্চন সম্পৰ্কীয় ভিডিঅ' প্ৰস্তুত কৰি যিবোৰ অভিজ্ঞতা লাভ কৰিলোঁ বা বিভিন্নজনৰ পৰা যিবোৰ কমেণ্ট পালোঁ তাৰ আধাৰতে এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা হৈছে। দীৰ্ঘদিনীয়া আন্দোলন দাবী কাকতি মিনতিৰ অন্তত যোৱা 2011 চনত অসম চৰকাৰে ভেঞ্চাৰ বিদ্যালয় মহাবিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি 2013 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰ্যায়ক্ৰমে কিছু শিক্ষক কৰ্মচাৰীৰ পদবোৰ প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে। শিক্ষক কৰ্মচাৰীসকলে স্বস্তিৰ নিশ্বাস এৰিলে। কিন্তু প্ৰাদেশিকৰণৰ পাছতে যেতিয়া অৱসৰৰ পাল আৰম্ভ হ'ল তেতিয়াই এবুৰি চিন্তা দুচিন্তাই প্ৰাদেশিকিত শিক্ষক কৰ্মচাৰীসকলৰ মধুৰ সপোনত আঘাত সানিলে। 2013 চনত হোৱা প্ৰাদেশিকৰণৰ পাছতে পৰ্যায়ক্ৰমে 1, 2 বা 5 বছৰ কাল চাকৰি কৰি বহু শিক্ষক কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিলে। কিন্তু সেইসকলে আন চৰকাৰী কৰ্মচাৰীসকলৰ দৰে পেঞ্চনৰ সুবিধা নাপালে। NPSৰ দৰে অনিশ্চিত পেঞ্চন আঁচনিৰ মাজত আবদ্ধ হৈ 500 টকাৰ পৰা 1000 বা 1500 টকা পেঞ্চন লাভ কৰি আজি বহু সংখ্যক কৰ্মচাৰীয়ে মূৰে কপালে হাত দি জীয়াই থকাৰ কঠিন সংগ্ৰামত নামি পৰিব লগা হৈছে। তাৰ পাছতে আৰম্ভ হ'ল সমগ্ৰ দেশজুৰি NPSৰ বিৰুদ্ধে এক প্ৰবল প্ৰতিবাদ। এই প্ৰতিবাদৰ অন্তত কেন্দ্ৰীয় চৰকাৰে UPS আঁচনি ঘোষণা কৰিলে। নিশ্চিত পেঞ্চনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ঘোষণা কৰা এই UPS আঁচনিৰ ফলত হয়তো কোনোবাৰ লাভ হ'ব, হয়তো কোনোবাই ভবামতে লাভৱান হ'ব নোৱাৰিব। কিন্তু 2013 বা তাৰ পাছৰ পৰ্যায়ত প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকলৰ কি হ'ব? পেঞ্চনৰ যোগ্যতাৰ বাবে ন্যূনতম 10 বছৰ আৰু পূৰ্ণ পেঞ্চন প্ৰাপ্তিৰ বাবে 25 বছৰৰ যি চৰ্ত আৰোপেৰে UPS ঘোষণা কৰা হ'ল তাৰ ফলত প্ৰাদেশিকিত শিক্ষক কৰ্মচাৰীসকল উপকৃত হ'বনে? নিশ্চিতভাৱে হ'ব নোৱাৰে। কাৰণ 2013 বা তাৰ পাছত প্ৰাদেশিকিত শিক্ষানুষ্ঠানত বহুতে 10 বছৰ কাল চাকৰি কৰাৰ সময় নাপালে। বাকী যিসকলে 10 বছৰৰ সীমা অতিক্ৰম কৰিলে সেইসকলৰো হয়তো বহুতে 25 বছৰৰ সীমাটোলৈকে গৈয়ে নাপাব। তেন্তে UPS আঁচনিৰ দ্বাৰা এইসকল শিক্ষক কৰ্মচাৰী কেনেকৈ উপকৃত হ'ব? কিন্তু OPS যদি প্ৰৱৰ্তন হয় তেতিয়াহ'লে তেওঁলোক উপকৃত হ'ব পাৰিবনে? যুক্তিৰ খাতিৰত ধৰা হ'ল দেশত UPSৰ সলনি OPS ব্যৱস্থা প্ৰৱৰ্তন হ'ল। কিন্তু OPS ব্যৱস্থাটো ন্যূনতম আৰু ঊৰ্ধ্বতম চাকৰিকালৰ কথা জড়িত হৈয়ে আছে। OPS ব্যৱস্থা প্ৰৱৰ্তন কৰিলেও চলিত নীতি অনুযায়ী যদি OPS ব্যৱস্থাটো ন্যূনতম চাকৰিকাল 10 বছৰ আৰু ঊৰ্ধ্বতম 25 বছৰলৈকে ধৰি ৰখা হয় তেন্তে এইসকল কৰ্মচাৰী OPS ব্যৱস্থাটো কোনোপধ্যে লাভৱান হ'ব নোৱাৰে। তেন্তে উপায় কি? উপায় এটাই আছে। এই প্ৰাদেশিকিত কৰ্মচাৰীসকলৰ চাকৰিকাল তেওঁলোকে ভেঞ্চাৰ অৱস্থাত প্ৰথম চাকৰিত যোগদান কৰা দিনটোৰ পৰা গণনা কৰিব লাগিব। তেতিয়া হয়তো কোনো কৰ্মচাৰীৰ ক্ষেত্ৰতে
10 বছৰৰ কথাটো বাদেই 25-30 বছৰৰ দেৱাল পাৰ হ'বলৈ সক্ষম হ'ব। তেতিয়া হয়তো UPSৰ দৰে আঁচনিতো এইসকল কৰ্মচাৰীয়ে লাভৰ মুখ দেখিব সক্ষম হ'ব। যদি প্ৰাদেশিকৰণৰ সময়ত ভেঞ্চাৰত চাকৰি কৰা 10 বছৰৰ অভিজ্ঞতাক গণনা কৰা হৈছিল, তেন্তে সেই সময় তথা বছৰবোৰ কৰ্মচাৰীসকলৰ পেঞ্চনৰ ক্ষেত্ৰত কিয় গণনা কৰা নহয়? এইসকল কৰ্মচাৰীৰ সমস্যাটো তাতেই। সেয়ে দাবী উত্থাপন হ'ব লাগে নপ্ৰাদেশিকৃত সকলো শিক্ষক কৰ্মচাৰীৰ চাকৰিকাল তেওঁলোকে ভেঞ্চাৰ অৱস্থাত প্ৰথম চাকৰিত যোগদান কৰাৰ পৰা গণনা কৰা হওক। ধন্যবাদ।